বৰ্তমান থিয়া যাই আছোঁ ওপৰত চুলিটো তাকালা দেখা পাইছা আগতে ভাগৰ লাগছে আৰু ঘৰ ইফালে এইটো পামাৰ আৰু কঁঠালৰ দাম বাঢ়ি আছিল মানে কঁঠাল এতিয়া নাই নহ'লেতো খাবা আহিম বুলি ভাবিছিলোঁ কি ভাই ঘৰ মিষ্টেক হ'ল মানে ইহঁতৰ দুটা ঘৰ না এটা গাঁৱত আছে আৰু ইফালে এটা পাহাৰত মই ইয়াতে থাকা বুলি ভাবিলোঁ ইয়াতে আহিলোঁ মিছা সুন্দৰ একচুৱেলি মই গা ধুম বুলি আহিছিলোঁ কিন্তু বৰশী মাৰিম এতিয়া পাহাৰ কিন্তু মজা লাগে এইখিনিত মই দেখাই দিছোঁ এইখিনি পাহাৰত একদিন যাম দেৰি হ'ব কিন্তু যাম মানে তাৰ পৰা এটা ভিডিঅ' পাব এইখিনি পাহাৰত ধুনীয়া এটা ভিউ হয় মানে এতিয়া ইমান চিন নাপায় কিবা পানী পৰা নিচিনা আন্ধাৰ হৈ আছে চ' পালোঁ এইখিনি নদীৰ কাষত বাঁহ গছ ৰুইছে ভালে মানে পানী বেছি হ'লেও খহি নাযাব পাছলৈকে যদি ডাঙৰ হয় মই কোনফালে নুমিম বে তই ইফালে নুমি যাওঁ এই বাবুহঁতে মাছ মাৰি আছে মানে মাছ চাছ পালি নাই লাজ পাব নখায় দিবি না লগাই দিব লাগিব দিবি না মাছ বাবু এইটো মাছৰ নাম কি হা কুচুৰি মোক চিনি পোৱা নাই নেকি এই নয়নৰ যে ভাইটি দাদাক ফোন কৰিব আছে তেতিয়া ওলাইছে পিছত পিলাই যাব পাৰে ফোন কৰোঁ লাগিছে দাদা ক'ত আছে নদীত বৰশী মাৰি আছোঁ দাদা মানে হেৰি একোতো নাই মানে আঞ্জা কি বনাম এটা কাম কৰ হেৰি তাতে মানে ভাতখিনি আগত বনাই থৈ দি যাই মই মাছ লৈ যাম দালিৰ লগত বনাই থবি হ'ব দাদা আৰু মিনিমাম টাইম এনে কিমান মান লাগিব বেছি টাইম নাই আৰু মোটামুটি 10-15 মিনিটমানৰ পাছত যাই আছোঁ মাছৰ লগত বিলাহী দিম আজি দাদা মাছ কিমান মান আৰু কি মাছ পালে মাছটো পোৱা নাই বৰালি 3টা পাইছোঁ যাম অলপ পাছত টেনশ্যন নলবি ঔটেঙা পালে আনি থবি ঔটেঙা ল'ব যাবচোন ভাল লাগে গাহৰি খাওঁ নেকি আজি গাহৰি নাখাওঁ গাহৰি খাব মন নাই আজি হ'ব দে বৰালিও খাম আজি 3টা দে আচ্ছা হ'ব দে নহ'লে ঔটেঙা ল'ব যাওঁ দাদা ৰাখো ইফালে আৰু দেৰি লাগছে ৰাতি হৈছে অলপমান ৰাতি হোৱা নাই ইমান আন্ধাৰ হৈছে অলপমান মানে ঘৰৰ লাগে না কিন্তু ভাত আৰু দালিখিনি ৰান্ধি দিবি দেই বৰালি 3টা লৈ দিছোঁ আৰু ঔটেঙা পালে ঔটেঙা নাইতো বিলাহী ঠিক আছে দাদা ভাল কৰি আহিবি সোনকালে হা ঠিক আছে আমি চাব যাওঁ বুলি ভাবিলোঁ মাছে মাৰিব গৈছে বুলি বৰালি 3টা সবাই কথা ঔটেঙা লৈ আহিব বাই এইফালে ঢেকীয়া কিবা মনত পৰিছে চালা হাৰামি গোটাই বেলেগখিনিয়ে ভাবা না ঢেকীয়া মানে ঢেকীয়া খাৱা ঢেকীয়া আৰে তা धोखा है धोखा पहले मिले था फिर बात के आलाई के और फेंक दिया धोखा है তো আমার ক্যামেরাম্যান অলমান কষ্ট করে গেছে ওইটা বড়ালি না আছে মই জানো মাছ নাই মই ডাইরেক্ট মাৰো মাছ এইটো মাৰিলে আগত লোকেল ৱাটাৰফল মানে নদীৰ পৰা কি হৈছে লোকেল ৱাটাৰফল আৰু ইয়াৰ পৰা একদম ডেঞ্জাৰ ভিউ একদম খাতৰা আৰু আৰু ইয়াতে এডাল বৰশী আছে এইডাল ডাঙৰ মাছ পোৱা নাই
এৰাল না নাই এৰাই গে এইটো ভাই এইটো দাঙি দি না হাতত দি আরে যাবই দেখ দেখ ভাই ভাই চা লোকেল মাছ লোকেল মই বৰ্তমানলৈকে দুটা মাছ উঠালো মাছটো দুখাই দে এইটো কি মাছ ইয়াৰ নাম কি মুৰ্গী পুঠি চাই লওক ধুনীয়া মাছ খাবলৈ টেষ্টি হ'ব মানে কালিৰ পৰা আহে কথা লোকেল মাছ আৰু লোকেল মাছৰ টেষ্টি জানাই এইটো এটা আৰু এটা ক'ত এটাই এইফালে ৰাখিছে বোলে হ'ব এটাই দেখাই দিলোঁ তিনিটা পালোঁ বৰ্তমানলৈকে কিন্তু মই দুটা উঠাইছোঁ ঠিক আছে হ'ব আৰু এইখিনিত অলপমান ঠাইখিনি ডেঞ্জাৰে মানে এই সৰু আৰু এইফালে নদী ইফালে আমাৰ লোকেল ৱাটাৰফ্ৰণ্ট